हेलो बंधुসকল प्रथमते टेक आसाम चेनेলত मैं आपनालोকক स्वागतम जनाइछु। बंधुসকল আজি मैं आपनालोকৰ বাবে আনিছো আন এখন নতুন টিউটোৰিয়েল ভিডিও যত आपनालोকে শিকিব পাৰিব যে ফেসবুকৰ ফিচাৰ এলবাম কি আৰু ইয়াক কেনেকৈ আপলোড কৰিব পাৰি। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই आपनालोকক এটা অনুৰোধ কৰো যে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে প্লিজ 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 সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ভিডিওবিলাক চাই থাকক। বন্ধুসকল প্ৰথমতে মই কৈলো যে ফিচাৰ এলবাম হল আপোনাৰ প্ৰফাইলৰ এনেকুৱা এটা এলবাম যেটো আপোনাৰ প্ৰফাইলৰ টপত থাকিব। যেতিয়া কোনোবাই আপোনাৰ প্ৰফাইলত সোমাব তেতিয়া এই এলবামটো দেখা পাব। কিছুমান এনেকুৱা ফটো দিব পাৰিব যিবিলাক চালে মানুহে আচৰিত হৈ পৰিব, আপোনাৰ বন্ধুসকলে আচৰিত হৈ পৰিব আৰু আপুনি এই ফটোবিলাক গুগলত প্ৰচুৰ পৰিমাণে পাব। মই এই ভিডিওটোৰ ডেসক্ৰিপচনত দুটামান ফটোৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তেন্তে বন্ধুসকল আহক ফিচাৰ এলবামটো কেনেকুৱা আৰু ইয়াক কেনেকৈ আপলোড কৰিব পাৰি এটো চাই লওঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ মেনুত গৈ ফেসবুক এপ্লিকেশনটো ওপেন কৰি ল'ব। এইটো ফেসবুক এইটো ওপেন কৰি লওঁ। প্ৰথমতে মই মোৰ 2-3জন মান বন্ধুৰ নাম ইয়াত চাৰ্জ দি আপোনালোকক দেখুৱাই দিব বিচাৰো যে ইয়াত ফিচাৰ এলবাম আছে নে নাই। এইটো ধ্যানজ্যোতি দাস মোৰ বন্ধু হয়, এওঁৰ নামটো চাৰ্জ দিলো। চাওক এওঁৰ ফিচাৰ্ড এলবামছ ইয়াত একোৱেই মানে আপলোড দিয়া নাই, এমটি হৈ আছে। আৰু ইয়াত আৰু এজন মোৰ বন্ধুৰ নাম চাৰ্জ দি আপোনালোকক দেখুৱাম তাৰ ফিচাৰ্ড এলবাম আছে নে নাই। তো হল নাজিম আহমেদ, মোৰ এজন ফেসবুক বন্ধু আৰু এওঁৰ ফিচাৰ্ড এলবামটো চাওক। চাওক ইয়াত মানে যেন তাৰ প্ৰফাইলটো কিমানজন ফলোৱাৰ আছে সেইটো আঙুলিয়াই দি আছে, দেখুৱাই দি আছে। আৰু এনেকুৱা প্ৰফাইলবিলাক মানে খুব মানে দেখাত মানে এট্ৰাক্টিভ, মানুহে মানে আচৰিত হৈ যায়। এতিয়া আহক মোৰ আন এজন বন্ধুৰ নাম চাৰ্জ দি তাৰ প্ৰফাইলটো চেক কৰি লওঁ। ইনজাম মামুল হক মোৰ আন এজন ফেসবুক বন্ধু, এওঁৰ প্ৰফাইলটো আমি চেক কৰি লওঁ। চাওক এওঁৰ ফটোটো বেলেগ ধৰণৰ আছে আৰু যেন কোনোবাই হাতেৰে মানে দাঙি ধৰি আছে তাৰ প্ৰফাইলটো, এনেকুৱা মানে দেখাত আচৰিত লাগিছে, হয়নে বন্ধুসকল? আৰু এনেকৈ আপুনিও মানে আপোনাৰ প্ৰফাইলত ফটো আপলোড দিব পাৰিব। এটো কেনেকৈ দিব পাৰিব মই আপোনালোকক দেখাম। বন্ধুসকল যদি আপুনি আপোনাৰ ফেসবুক প্ৰফাইলত ফিচাৰ্ড এলবাম আপলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ফেসবুকখন প্ৰথমতে লগইন কৰি ল'ব লাগিব আৰু এপ্লিকেশনটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত ফেসবুকত আপোনাৰ প্ৰফাইলটো ওলাই ল'ব লাগিব আৰু তলত আহক এইটো চাওক এড ফিচাৰ্ড ফটোজ, ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত এড ফটোত গৈ আপুনি আপোনাৰ পছন্দৰ ফটো গেলাৰীৰ পৰা সিলেক্ট কৰি আপলোড কৰিব লাগিব। ইয়াত মই এটা ফটো পছন্দ কৰি আপলোড কৰি সেভত ক্লিক মাৰি দিলো। সেভ। চাওক এয়া মোৰ প্ৰফাইল আৰু তলপিনে চাওক যেন কোনোবাই মোৰ প্ৰফাইলটো আঙুলিয়াই দি আছে, দেখুৱাই দি আছে। গতিকে বন্ধুসকল জানিব পাৰিলে যে এইটো কেনেকৈ কৰিব পাৰি আৰু মোৰ ভিডিওটো যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰক, লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক। ধন্যবাদ।